আমাৰ গাইছ ইফালে কাকল ভাই ইফালে পইচা হিচাপ কৰি আছে নেকি কিমান কামালো ভাই আমি 4,000 আমি ইফালে একদম ঘৰত গাঁও পা ধুই আহিছো আমাৰ অৱস্থা চাও ফুসকি 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 দইল গাইছ কি খবৰ আপোনালোকৰ মাজত মই কেমেৰা পাৰ্চনতে দিগন্ত ৰাভা এইফালে কাকল বড়ো এইফালে দি দিছো এইবাৰ হলিত দোকান মানে ভাবি গিলো আৰু এইফালে খুৰাই দাদাই খুৰা পানীও আছে গাইছ লাগিলে আহি যাওক শিখৰ টিখন আছে বঢ়িয়াকে হা আমাৰ ইয়াতে বহুত ডাঙৰকে দিউল হৈ গাইছ চাব আহক চাই থাকক গাইছ ব্লগটো এনেকে ৰ এইবিলাক দোকান দিছে বঢ়িয়াকে একদম এই আকাকল বড়ো গাইছ মই বস্তু বিকি আছো দেখা ভিডিঅ' বনাই আছো দে মামা দে ইয়া গাইছ মই পইচা এইখিনি বিকিলো অলপমান ৰঞ্জিত লাগি আছে আৰু বঢ়িয়াকে থকা পিগলা দেখাম বাবু 50 টাকা ল 10 টকীয়া মাক গাইছ এইফালে আমাৰ চাওক কোন এইফালে মাইনা এইফালে হেৰি লয় এই মাস্ক পালে লৈ এইফালে দণ্ডিতা আছে বঢ়িয়াকে এনেকে আৰু বিকি আছো চাৰে কিবা কিবি ফল হেৰি 20 টাকা এখানৰ দাম 10 টাকা আহি গৈছে 50 টাকা 40 টাকা লাভ হৈছে নহয় গাইছ এনেকে নহয় একচুৱেলি আমাৰ গাঁৱত 10 টাকা বুলি ভাবছে নেকি নহয় 20 টাকা নাজানো কিন্তু দাম পৰছি এই নাইলোৱা দেই গাইছ নাইলোৱা একদম মানুহ বুজি গেলাই একদম মানুহ একদম চবফালে মানে আপি চবফালে ধুনীয়া মৰম লগা দাদা মাস্কখন আমাৰ গাইছ ইফালে কাকল ভাই ইফালে পইচা হিচাপ কৰি আছে নেকি কিমান কামালো ভাই আমি 4,000 কামালো গাইছ বহুত আছে মাল আৰু এতিয়া মুঠতে মানে গধূলি গোটেই অল এভৰিথিং শেষ হৈ যাব আৰু মানে একদম বঢ়িয়া এইফালে একদম মানুহ মানে চবফালে আপি চাবি না গাইছ দেখাম ৰ মৰম লগা ছোৱালী এইটো চাবি ভাত ল এইফালে প্ৰাঞ্জল দাহঁতে এইফালে পাপুদা বানুদা হেপী হলি মই না শুনা না হলি লগা না সুন্দৰী গুন্দৰী কৰি দিয়া সৰি বান্দৰী সুন্দৰী কৰি দিয়া হলি ৰং লগাই পাপুদা কেই পেকেট লৈছা 2 পেকেট 1 পেকেট তুই 2 পেকেট দে 3 পেকেট বঢ়িয়া আহি যাও সুন্দৰী কৰি দিয়া বাকী মানে বাকি খুঁজি লাষ্ট নিদিব আহক হেল্ল' এইফালে 3টা 100 এইফালে মৰম লগা ছোৱালী একদম বান্দৰী সুন্দৰী কৰিছে আহক 100 এইফালে মিছাল খাইছে কিয় লও কিলা ফুচকা বিজি ৰাজা অচিনিকত গেল অচিনি যে কওঁ ফুচকা দি দিব মানুহ গাইছ চাই লওক এইফালে ইয়া মৰম লগা ছোৱালী কেইজনী আমাৰ পৰা ৰং ললে শাৰী দিয়া এটা আহিব বঢ়িয়া দিয়া লগ পাম হেপী হলি সকলোকে বঢ়িয়াকে এইফালে একদম हैप्पी होली दिन से सुबह निकला दिन से हैप्पी होली दिन से थैंक यू ब्रो थैंक यू भाई बढ़िया 20 টাকা গাইস ফাইনালি আমি আহি গেলে পাৰ্টি চাবা ইয়া সন্তোষক লগ পালে ইয়া চাই লওক অৱস্থা আমি ইফালে একদম ঘৰত গাঁও পা ধুই আহিছো আমাৰ অৱস্থা চাও ইফালে ইয়াক দিব লাগিব এতিয়া ইফালে মুকুল আছে এইফালে মুকুল কিন্তু ই চিনি হোৱা নাই তোক কাকুলক চিনি পাইছা গাইছ কমেণ্টত জনাই দিব এইয়া
কাৰ চিনি পোৱা নাই মোকে চিনি পাইছে নে নাই একো আশাই নাই পুৰা মানে আৰু একদম ফাঁকাচকে লাগা দিল না খপক 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 একো নহয় দে হেপী হলি হেপী হলি এই বোলে খুৱাই দিয়া হেপী হলি বৰ বিনকা হেপী হলি ইফালে আৰু জুকি আছে ভাল হোৱা নাই এ মজা ইফালে ইয়াক আৰু বনাই দিল আৰু বনাইছি গাইছ ইবারে আয়ু নিচি যাবে লাগাও নিচি যাবে চকুটো কমাব চকুটো কমাব লাগাও ফুসকি 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 মারিয়া কে ইয়ার বাইরে কাট লেতা ওই তুই আর কি করিস ভালো না কি লে যাবি ইফালে কি আর ব্লগ বনা আছো ও হাই গাইস হ্যাপি হলে ও হ্যাপি হলি না ও হ্যাপি হলে মোক চিন পাইছে না মোলে মোবাইল তো চিন পাইছে না মোক ইয়াক চিন পাইছে না গাইস চিন পাবদে মোক লাগে কি আয়ু ওই নোস লগ পাম চাই দেব তো হেল্ল' ফ্ৰেণ্ডছ তো ফাইনেলি আমি ঘৰ গৈ আছোঁ আৰু এতিয়া মানে কি ক'ম ঘৰ গৈ আছোঁ আমি ঘৰ যাম তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি গৈ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰি দিছোঁ ভিডিঅ'টো শ্বৰ্ট হৈছে গোটেই একো নাই ভাল লাগছে কিন্তু এনজয় কিছুমান ভিডিঅ' কৰিব নাপালোঁ বেয়া নাপাবি কিন্তু মেইন হোলী অহাকালি হ'ব চাই থাকিব আপোনালোকে একদম জুই ব্লগ হ'ব এইটো চাবলৈ নাপাহৰিব দেই একদম দিয়ক লগ পাম